हेलो फ्रेंड्स वेलकम बैक टू माय चैनल पुनर एटा नतुन रेसिपि লৈ মই আপোনালোকৰ মাজলৈ আহিলো ঘৰতে মই বুট মগু আৰু ৰঙলাও স্কোৱাছ মিলাই এখন ধুনিয়া সবজি বনাইছিলো গটিকে ভাবিলো তাকে ভিডিওটো আপোনালোকৰ সৈতে শেয়াৰ কৰো গটিকে বলকচোন ভিডিওটো আৰম্ভ কৰো সবজিখন বনাবৰ বাবে প্ৰথমতে মই স্কোৱাছ এটা সৰু সৰুকৈ কাটি লৈছো ৰঙলা আৰু আলু কাটি লৈছো ইয়া মই বুট মগু ভিজাই ৰাখিছিলো এতিয়া কুকাৰত প্ৰথমতে বুট মগুখিনি দি দিছো আৰু লগতে যিখিনি আলু ৰঙলা আৰু স্কোৱাছ কাটি লৈছিলো সেইখিনি আমি একেবাৰে বুট মগুৰ লগতে বইল হ'বলৈ দি দিম আৰু এতিয়া আমি গুটেইখিনি দিয়াৰ পিছতে অকমান জোখ অনুসৰি পানী দিম যাতে সকলোখিনি ডুব যায় আৰু এচামুচ নিমখ দি এইখিনি আমি বইল কৰি লম প্ৰায় 3টা মান সিটি দিলেই বইল হৈ যাব ইফালে আমাৰ এইখিনি বইল হোৱাৰ পিছতে আমি ইফালে পিয়াজ আদা নহৰু জলকীয়া আৰু তেজপাত লৈছো আৰু আদা নহৰু জলকীয়াখিনি ভালদৰে আমি খুন্দি ললো এতিয়া আমি কেৰাহীখনত অকমান তেল লৈ গৰম হোৱাৰ পিছতে পিয়াজ আৰু তেজপাতখিনি দি ভালদৰে ভাজি লম আৰু অকমান ভজাৰ পিছতে যিখিনি আদা নহৰু আমি খুন্দি লৈছিলো আদা নহৰুখিনি আমি দি ভালদৰে লৰাই দিম এতিয়া আমি অকমান হালধি গুৰি অকমান জিৰা গুৰি আৰু অকমান ধনিয়া গুৰি দি পেলাই ভালদৰে পুনৰ লৰাই দিম মছলাৰ ভিতৰত আমি এইখিনি ব্যৱহাৰ কৰিম এয়া লৰাই দিছো আৰু ইফালে যিখিনি আমি বুট মগু আলু স্কোৱাছ সিজাই লৈছিলো এই গুটিখিনি এতিয়া আমি ইয়াতে ঢালি দিম ঢালি পুনৰ 5 মিনিট মান আমি ভালদৰে এইখিনি ভাজি থাকিম আৰু ইয়া দেখিছে ময়ো ভালদৰে লৰাই দিছো পানী আমি এতিয়া ব্যৱহাৰ নকৰো অকমান ভাজি লোৱাৰ পিছতে এয়া পানীও দি দিছো আৰু দেখিছে আপোনালোকে নিজৰ জুলৰ পৰিমাণটো নিজৰ সোৱাদ অনুসৰি ৰাখিব আৰু শেষত অকমান নিমখ দি দিছো কাৰণ বইল কৰোতে আমি অকমান নিমখ ব্যৱহাৰ কৰিছিলো আৰু এতিয়া আমি এইখিনি উতলিবলৈ ৰাখি দিম আৰু এই আমাৰ সবজিখিনি উতল আহিলে এতিয়া আমি নমাই এক ধুনিয়াকৈ ৰুটিৰ লগত পৰিবেশন কৰিম আৰু ইয়া দেখিছেনে ইয়া সবজি আৰু ৰুটি খাবলৈ কিমান যি সোৱাদ এই সবজিখন আপোনালোকে ভাতৰ সৈতেও খাব পাৰে গতিকে এই ৰেচিপিটো চাই মোক কেনেকুৱা লাগিল নিশ্চয় জনাব ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ